এটা বহুত বেছি অসমীয়া হ'ব লাগিব we need to be Assamese জুবিন মানে সংগীত জুবিন মানে যেন বিতৰ্ক জুবিন গাৰ্গ য'তেই যায় তাতেই দৃষ্টি নিবদ্ধ থাকে সকলোৰে এইবাৰ আকৌ চৰ্চাত জুবিন গাৰ্গ অসমীয়া ভাষা অসমীয়া সিনেমাক লৈ সদা সচেতন জুবিন গাৰ্গৰ এইবাৰ চ্যালেঞ্জ শাহৰুখ খান আৰু সলমান খানক বজালিৰ বৰলা গোপীনাথ সভা মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ সন্ধিয়া এটাৰ পাছত আন এটা হিট গানেৰে মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক পিছে অনুষ্ঠানৰ মাজতেই জুবিনে ক'লে এতিয়া বহুত বেছি অসমীয়া হ'ব লাগিব এটা বহুত বেছি অসমীয়া হ'ব লাগিব সব হৈ আছে কিন্তু এতিয়া কেৱল অসমীয়া হ'ব লাগিব এটা বহুত বেছি অসমীয়া হ'ব লাগিব সব মানুহ হৈ আছে মহাৰাষ্ট্ৰ হৈ আছে সাউথ ইণ্ডিয়া হৈ আছে কলকাতা হৈ আছে বেংগল হৈ আছে অসম হ'ব লাগিব we need to be Assamese হিন্দী আহিব পাঠান আহিব বাঠান আহিব হিন্দী আহিব পাঠান আহিব বাঠান আহিব যাব পাঠান নমাই দিলো নেক্সট টাইম সলমান খানক নমাই দিম পাঠান নমাই দিলো নেক্সট টাইম সলমান খান নমাই দিম এনেদৰে মন্তব্য কৰিলে জুবিন গাৰ্গে এটা বহুত বেছি অসমীয়া হ'ব লাগিব সব মানুহ হৈ আছে মহাৰাষ্ট্ৰ হৈ আছে সাউথ ইণ্ডিয়া হৈ আছে কলকাতা হৈ আছে বেংগল হৈ আছে অসম হ'ব লাগিব we need to be Assamese হিন্দী আহিব পাঠান আহিব বাঠান আহিব যাব পাঠান নমাই দিলো নেক্সট টাইম সলমান খান নমাই দিম প্ৰচণ্ড শীতক নেওচি হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰিলে জুবিনৰ সংগীতানুষ্ঠান উপস্থিত দৰ্শকক মুহিলে জুবিন গাৰ্গৰ সদা সজীৱ গীতসমূহে গীতৰ মাজে মাজে ধেমেলীয়া কথাৰে দৰ্শকৰ মন জয় কৰিলে জুবিনে বজালিৰ পৰা ৰাণা ডেকাৰ ৰিপৰ্ট NK TV